কিমান দিন হ'ল গা নোধোৱা পাহৰিয়ে থাকিলোঁ। আজি ৰ'দটো অলপ দিছে, গাটো ধুই লোৱা ভাল হ'ব। যাওঁ। পানী আহি আছে, ধুইয়ে লওঁ। কি হ'ল? পানী নহা হৈ গ'ল যে। মা মই গা ধুইছিলোঁ বাথৰুমত ইমান দিনৰ মূৰত, পানীটো নহা হৈ গ'ল যে, কি মানে? কি হ'ল? বাথৰুমত পানী অহা নাই? অলপ দিনৰ আগত ভাল কৰিছিলেহে। বাপেৰক কওঁগে। হেল্ল' দীপেন, ভালনে তোমাৰ? অঁ ভালেই আছোঁ মই। হেই শুনিছেনে? অলপ দিনৰ আগত মানুহ এটা মাতি পানী পাইপডাল ভাল কৰিছিলেহে, এতিয়া দেখোন পানী নহা হ'ল, কি হ'ল? হেৰা ৰ'বা, ইমান ডাঙৰকৈ নক'বা, ফোনত জৰুৰী কথা এটা পাতি আছোঁ, শুনা পাব। দীপেন ৰ'বা দেই, অলপ দেৰি পিছত কৈ আছোঁ তোমালৈ ফোন। হেৰা ইমান ডাঙৰকৈ কেলৈ চিঞৰিছা? দীপেনে শুনা হ'লে মই লাজেই পালোহেঁতেন। বাদ দিয়কহে, কোনোবাই শুনে বুলি এতিয়া মই সৰু সৰুকৈ ক'লেহে হ'ব। ইপিনে বাথৰুমত পানী নাই, বাবুৱে হুলস্থুল লগাই আছে, আৰু ভাত ৰান্ধিবলৈও পানী নাই, অকল চাহ খাবলৈহে হ'ব। আপুনি যাওক, পাইপ মিস্ত্ৰী এটা মাতি আনক, নহ'লে আজি পানী নাহিলে ভাত খোৱা নহ'ব। হ'বহে সৰলা, মইনো কেনেকৈ জানো ইমান সোনকালে পাইপডাল বেয়া হ'ব বুলি। ৰ'বা গৈছোঁহে, লগৰ ল'ৰা এটাৰ লগত কথা পাতিবলৈও শান্তি নাই।